মানে আপুনি কৰিব পৰা নাই, আপুনি ডাঙৰ বিপদত পৰিছে, সেইটো কাৰণে চাগে আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰিছে আৰু জানিব বিচাৰিছে যে PF-ৰ এডভান্স কেনেকৈ আপুনি উলিয়াব পাৰিব যাতে আপোনাৰ যিখিনি বিপদ বা যিখিনি প্ৰব্লেম সেইখিনি সলভ হৈ যাওক। আৰু নিশ্চয় আজি মই আপোনাক এই বিষয়ত সম্পূৰ্ণ সহায় কৰিম। তাৰ আগতে মই জনাই দিওঁ PF এডভান্স এনেকুৱা এটা বস্তু হয় যিটো আপোনাৰ বিপদত সদায় কাম কৰে, ঠিক আছে। আৰু এইটো কেনেকৈ কৰিব আপোনাক জনাই দিম। তাৰ আগতে আকৌ এবাৰ এক নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে মই স্বাগতম জনাইছোঁ। তাৰ আগতে আপুনি আপোনাৰ ইয়াতে চাৰ্চ কৰি ল'ব EPFO চাৰ্চ কৰিব। EPFO চাৰ্চ কৰি এইটো যিটো প্ৰথম যিটো আপোনাৰ অপশ্যন হয় তাত আপুনি ক্লিক কৰিব, ঠিক আছে। এইটো ক্লিক কৰিব, এমপ্লয়িজ মানে আমি, ঠিক আছে। তাৰপিছত আপুনি যাব UN অনলাইন ছাৰ্ভিচ। যোৱাৰ পিছত আপোনাৰ যিটো UN নাম্বাৰ বা যিটো পাছৱৰ্ড হয় সেইটো দি আপুনি লগ ইন কৰি ল'ব। অলপ নেটটো শ্ল', ইমান ৰখি থাকিব নালাগে। যদি আপুনি চাই কৰিয়ে আছে অলমষ্ট, কৰি থাকিব পাৰে, এইপিনে চাইও থাকিব পাৰে, ঠিক আছে। দুটা কাম একেলগে কৰিব পাৰে। আৰু তাৰ আগতে জনাই দিওঁ আপুনি PF-ৰ এডভান্স হওক বা গোটেই ফুনেল ছেটেলমেণ্টৰ ফাইনেল হওক, তো তাৰ কাৰণে আপোনাৰ জৰুৰী ডকুমেণ্টছ হ'ল আপোনাৰ আপোনাৰ চেকবুক প্ৰিণ্টেড, নেম প্ৰিণ্টেড চেকবুক বা আপোনাৰ যিটো পাছবুক হয় পূৰা স্পষ্টভাৱে ওপৰত আপোনাৰ ষ্টাম্প থকা পাছবুকৰ আপোনাৰ প্ৰয়োজন হ'ব, ঠিক আছে। যদি পাছবুকটো যদি অলপ লেতেৰা বা হয় তেনেহ'লে এইটো ৰিজেক্ট হৈ যায়। তো এইটো ধ্যান ৰাখিব যে আপোনাৰ প্ৰিণ্টেড নাম থকা চেকবুক এটা থাকে যিটো স্কেন কৰি ল'ব, কৰি লৈ সেইটো আপুনি তাত দিব লাগিব। তো এতিয়া আপোনাৰ এইটো পেজটো খুলি গ'ল, ঠিক আছে। এইটো খুলি যোৱাৰ পিছত এইটো খুলি ল'লোঁ, লগ ইন কৰি ল'লোঁ। কৰাৰ পিছত ইয়াতে আমি যাম ক্লেইম ফৰ্ম, ঠিক আছে। ক্লেইম ফৰ্ম ইয়াৰ আগতে মই আপোনাক জনাইছোঁ PF-ৰ ডেট অফ এক্সিট। যদি আপুনি ফুল এণ্ড ছেটেলমেণ্ট কৰিব বিচাৰে সেইটো মই এটা বেলেগকৈ আপোনালোকক ভিডিঅ' বনাই দিম। তো এতিয়াৰ কাৰণেতো মই আপোনাক এডভান্সটো আপুনি কেনেকৈ উইথড্ৰল কৰিব পাৰিব এইটো মই আপোনাক জনাই দি আছোঁ, ঠিক আছে। তো এইটো খুলিব দিয়ক। একচুৱেলি আজি কিবা প্ৰব্লেম হৈ আছে, তো খোলা নাই। তো মই এইটো জনাই দি আছোঁ ৰ'ব কেনেকৈ খুলিব আপুনি। কেনেকৈ খুলিব নহয়, এইটো নিজে নিজে খুলিব, এইটো ছাৰ্ভাৰৰ প্ৰব্লেম হয়। হাম বি কিয়া গাণ্ডু হে, অলপ সময় দিব হা, মই জনাই দি আছোঁ। দেখাই দি আছোঁ, চৰি। তো ইয়াতে আপোনাৰ এই পেজটো খুলি গ'ল, অনলাইন ক্লেইম ফৰ্ম, ঠিক আছে। এইখিনিত গ'ল। ইয়াতে আপোনাৰ যিটো হয় এণ্টাৰ বেংক একাউণ্ট নাম্বাৰ, তো ইয়াতে আপুনি আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো দিব লাগিব, ঠিক আছে। আপুনি আপোনাৰ যিটো বেংকৰ যিটো নাম্বাৰ হয় এইটো ইয়াতে আপুনি পুট কৰি দিয়ক। মই বুজাই দিছোঁ আপুনি কি নাম্বাৰটো কিমান দিব। তো ইয়াতে আমি আমাৰ বেংকৰ একাউণ্ট নাম্বাৰটো পুট কৰিম, ঠিক আছে। তো বেংকৰ এইটো দিয়াৰ পিছত ইয়াতে আমি এইটো ভেৰিফাই কৰিম। নাম্বাৰটো ভুলো হ'ব পাৰে দেই, নাম্বাৰটো ভুল হৈ গ'লে আকৌ আপোনালোকৰ প্লিজ কাটি নিদিব, ভিডিঅ'টো সম্পূৰ্ণ চাব। নিউ ভিডিঅ' হয়, মই অলপ গ্ৰ' কৰিলে ভাল লাগে দিয়কচোন। তো সেইটোৱে আৰু যদি মোৰ চেনেলটো এতিয়াও আপুনি ছাবস্ক্ৰাইব বা বেল আইকনটো দবোৱা নাই তেনে দবাই দিব। আৰু যদি মোৰ ভিডিঅ'ৰ পৰা যদি আপুনি কিবা জানিব পাৰিছে বা শিকিব পাৰিছে বুলি ভাবে তেনেহ'লে বেলেগকো আপুনি শিকাওক, যাতে কাৰো এই প্ৰব্লেম নহয়। কাৰণ এই PF ৰিলেটেডত বহুতৰ পৰা পইচা খাই দিয়ে। চিম্পল কেইটামান ষ্টেপ হয় যিটো নিজে কৰিব পাৰি, ঠিক আছে। এটাকৈ মই গোটেইকেইটা পাৰ্টকেইটা দিছোঁ অলৰেডি, আপুনি চব চাব, সম্পূৰ্ণ ভালকৈ বুজি পাব, ঠিক আছে। তো ইয়াতে এতিয়া যিহেতু ইয়াতে সি অলৰেডি আপুনি জবটো কৰি আছে ন, সেইটো কাৰণে এখনেই ফৰ্ম আহি আছে। বাকী ফুল এণ্ড ছেটেলমেণ্টৰ কাৰণে ইয়াতে আৰু দুখন ফৰ্ম আহে, ফৰ্ম 19 আৰু 10C। তো এইটো হ'ল PF এডভান্স ফৰ্ম 31, এইটো দিব, ঠিক আছে। 31 চিলেক্ট কৰিলে আপোনাৰ ছাৰ্ভিচ ইয়াতে বহুতকেইটা আছে, ঠিক আছে। আপোনাৰ 3টা ছাৰ্ভিচ আছে, 3টাতে ওলাব পাৰিব। আপোনাৰ যদি এটাই ছাৰ্ভিচ হয় তো এটা চিলেক্ট কৰক, বা 2-3টা থাকে যদি ইয়াতে আপুনি চিলেক্ট কৰি ল'ব যিটোৰ পৰা আপোনাক PF-ৰ এডভান্সৰ পইচাটো লাগে, ঠিক আছে। মই এইটোৱে কৰি ল'লোঁ। কৰি কিনে ইয়াতে যেতিয়া আহিব তো ইয়াতে আপুনি দিব লাগিব আপোনাৰ কি হৈছে, তো আপুনি দিব পাৰে পেণ্ডামিক অফ COVID-19 এইটো দিব পাৰে, বা আপোনাৰ ইলনেছ, পাৱাৰ কাট কিবা এটা দিব পাৰে। আৰু ধৰক আপুনি এইটো দিলে, ক'ভিডত দিলে, আপোনাক কিমান টকা লাগে। এতিয়া আপুনি তাৰ আগতে কিন্তু আপোনাৰ পাছবুকটো চাই লোৱাটো ঠিক আছে। আপুনি ইয়াতে গৈ কিনে আপোনাৰ পাছবুকটো চাই ল'ব, ঠিক আছে। লগ ইন কৰি ল'ব কিমান টকা আছে, সেইটো হিচাপত আপুনি যিখিনি এমাউণ্ট আছে তাৰ পৰা 30%ৰ এমাউণ্ট, বা যিটো আপোনাৰ এমপ্লয় শ্বেয়াৰত যিটো এমাউণ্ট আছে, এমপ্লয় শ্বেয়াৰ যিটো এমাউণ্ট আছে 30% ইয়াত 30% আপুনি এমাউণ্ট ইয়াতে লিখি দিব, ঠিক আছে। যিমান হয় আৰু 15,000 মই লিখি দিছোঁ। তো ইয়াতে আপোনাৰ এড্ৰেছখিনি ইয়াতে দি দিব, ইয়াতে আপোনাৰ ষ্ট্ৰীট নেম দিব, ইয়াতে আপোনাৰ ষ্টেট যিটো হয় ষ্টেট দিব। মোৰ আসাম হয়, মই আসাম নিম। তো ইয়াতে আপোনাৰ দিব, চিটি দিব কি হয়, তাৰপিছত ইয়াতে আপোনাৰ চিটিৰ পিনক'ডটো দিব। ইয়াতে চুজ ফাইলত যেতিয়া যাব, গৈ কিনে আপুনি আপোনাৰ যিটো প্ৰিণ্টেড চেকবুকৰ যিটো হয় সেইটো আপুনি ইয়াতে আপলোড কৰি দিব, ঠিক আছে। আৰু এইটো 100 KB পৰা 500 KB ভিতৰত আপোনাৰ সেই ইমেজখনৰ সেইটো
থাকিব পাৰে ঠিক আছে প্লে ষ্টৰত বহুতে এপ পায় য'ত আপুনি আপোনাৰ ৰিডিউচ কৰিব পাৰে আপোনাৰ যিকোনো ফটো বা ইমেজৰ হেৰিটো ৰিডিউচ কৰিব পাৰে ঠিক আছে কৰাৰ পিছত এইটো কৰাৰ পিছত আপোনাৰ চব হৈ যোৱাৰ পিছত এইখিনি কৰাৰ পিছত আপুনি ইয়াতে টিক কৰি দিব ঠিক আছে কৰাৰ পিছত গেট আধাৰ OTP ক্লিক কৰিব কৰাৰ পিছত ইয়াতে আপোনাৰ গেট আধাৰ OTP দিব ঠিক আছে গেট আধাৰ OTP দিয়াৰ পিছত ইয়াতে OTPৰ কাৰণে আহিব আপোনাৰ আধাৰৰ যিটো ফোন নাম্বাৰ হয় আপোনাৰ নিশ্চয় সেমে ফোন নাম্বাৰ থাকিব নহ'লেতো আপুনি এইটো ষ্টেপলৈকে আহিয়ে নাপায় তো সেই ফোন নাম্বাৰটোত আপুনি OTP দিব OTP দিয়াৰ পিছত আপোনাৰ যিখন ইয়াতে আহি যাব আপোনাৰ সাকসেসফুলি আপোনাৰ ফৰ্মখন পৰ্টেলত সাবমিট হৈ যোৱা বুলি ইয়াতে লিখা আহিব তো এইখিনি আপোনাৰ ফৰ্ম 31 এনেকৈ কৰিব কৰাৰ পিছত আপুনি গৈ কিনে ইয়াতে যিটো আপোনাৰ ট্ৰেক ক্লেইম ষ্টেটাছ ইয়াতে ট্ৰেক ক্লেইম ষ্টেটাছত আপোনাৰ শ্ব' কৰিব এক সেকেন্ড মই দেখাই দি আছোঁ আপোনাক এতিয়াতো বৰ্তমান নাহিব তো এইটো মই কৰিব নোৱাৰোঁ এইটো এনেকৈ আহিছে তো কেতিয়াবা আপোনাৰ সাৰ্ভাৰৰ প্ৰবলেম থাকে তো বাৰ আপুনি গেট আধাৰ OTPত আপুনি ক্লিক কৰি থাকিব এইটো এনেকৈ হৈ যাব ঠিক আছে একচুৱেলি এইটোততো মই কৰিব নোৱাৰোঁ মই এটা বেলেগ এটা আছে মই সেইটোত দেখাই দি আছোঁ আজি সাৰ্ভাৰ বহুতেই প্ৰবলেম ভিডিঅ'টো বহুত দীঘল হৈ যাব আপোনালোকে বৰ নাপাব ঠিক আছে মই এই কৰি দি আছোঁ এইখিনিয়ে কাম হয় আপুনি এইটোত কৰি ল'ব কৰি ল'লে আপোনাৰ হৈ যাব সাৰ্ভাৰৰ প্ৰবলেম আছে চ' আগলৈকে নাযাওঁ গেট হোৱাৰ পিছত ট্ৰেক ক্লেইম ষ্টেটাছ যিটো মই দেখালোঁ তাতে আপুনি চালে আপোনাৰ পৰ্টেলত তাতে বস্তুটো হৈ যাব আশা কৰোঁ আপুনি কিবা জানিব পাৰিলে শিকিব পাৰিলে আৰু ভৱিষ্যতেও যদি আপোনাক আৰু কিবা জানিবলগীয়া থাকে বা কিবা শিকিবলগীয়া থাকে নিশ্চয় আপুনি কমেণ্টত লিখিব কৰিব মই নিশ্চয় এই বিষয়ত কিবা এটা ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিম ঠিক আছে টিল দেন টাটা বাই বাই ধন্যবাদ